আজি মই ভয় নকৰোঁ এই আজি ভয় নকৰোঁ তই খেদি আহিলেও ভয় নকৰোঁ কাৰণ আজি মই দেখুৱাব আহিছোঁ মই ভিডিঅ' শুনি আছোঁ ভাই ভয় লাগছি অ' ভাই 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 মই যাব পাৰিম হেল্ল' অ' খুৰা গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে চ' গাইজ মানে প্ৰথমতেতো আপোনালোকক মোৰ এই দুটা ভিডিঅ'ত বহুতখিনি আপোনালোকে মৰম দিছে মানে বহুতখিনি মানে মোৰ মানে আগতে যিখিনি ভিউজ অহা নাছিল এই দুটা ভিডিঅ'ত অলপ ভিউজ পাইছোঁ তো গাইজ সকলোকে ধন্যবাদ মোৰ ফালৰ পৰা তো গাইজ আজি আপোনালোকক এটা সেই মানে সেইটো সুখতে আপোনালোকক এটা এনেকুৱা বস্তু দেখাই আছোঁ আজি তো গাইজ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ নিশ্চয় চাব কাৰণ এই বস্তুটো মানে আমাৰ ইয়াতে আছে মানে আমাৰ এখন ওচৰত চাহ বাগান আছে তো চাহ বাগানখনত এটা এনেকুৱা বস্তু আছে যিটো বস্তু আজিলৈকে কোনো দেখা নাই মানে সেইটো চিক্ৰেট কৰি ৰাখিছিল তো আপোনালোকক দেখুৱাই আছোঁ গাইজ ভিডিঅ'টো সঁচাই সম্পূৰ্ণ শেষলৈকে চাব কাৰণ আগতে আপুনি কোনোদিন এনেকুৱা বস্তু দেখা নাই তো ময়ো দেখা নাই কিন্তু আজি মই আপোনালোকক দেখুৱাই আছোঁ তো গাইজ চাব ভিডিঅ'টো শেষলৈকে হে গাইজ এই ৰাস্তাটোৰে যাব লাগিব মানে মই এটা শাকৰ ওপৰত থিয় হৈ আছোঁ তো দেখুৱাই আছোঁ আপোনালোক শাকখন তো শাকখনৰ সিপাৰে গ'লে আমাৰ বাগানখন মানে আৰম্ভণি হয় তো ইফালে সিপাৰে আমাৰ ঘৰ মানে অলপমান দূৰত আৰু আমাৰ ঘৰ তো বাগানখনৰ মানে শাকখনৰ সিপাৰ হ'লে বাগানখন পাই যায় তো গাইজ দেখুৱাই আছোঁ সেই বস্তু গাইজ প্লিজ ভিডিঅ'টো শেষলৈকে চাব কিন্তু তো আপোনালোকৰ কাৰণে দেখুৱাবলৈ আহিছোঁ তো গাইজ মনে মনে যাব লাগিব কাৰণ আজি বন্ধ বাগানত কোনো মানুহ নাহে তো মনে মনে যাই দেখুৱাম আপোনালোকক তো গাইজ ভিডিঅ'টো চাই থাকক একদম শেষলৈকে চাই থাকিব দেই গাইজ আমাৰ ইয়াতে মানে এইখন চাহ বাগানত বহুত মানে মইনা চৰাইও আহে আৰু টিয়া চৰাই ভাটৌ চৰাইকে আদি কৰি বহুত চৰাই আহে তো মই মানে ভাটৌ নাপায়ে বাৰু সহজত তো মানে টিয়া চৰাই এটা বিচাৰি আছিলোঁ মানে টিয়া চৰাই ভাল লাগে না মাত দিয়ে তো এই গছবিলাকৰ এই খোলোং যে আছে আপোনালোকে কি বুলি কয় নাজানো খোলোং বুলি কওঁ আমি এই ডাঙৰ ডাঙৰ খোলোং যি সেই গছজোপাটো আছে এটা তো মানে তাতে থাকে এদিন মই উঠিছিলোঁ উঠি মানে এই মানে গছবিলাক বিৰাট পিছল খাই সৰি পৰিলোঁ একদম চাহ গছৰ হেৰিতে পৰিছোঁ একদম ফুটি গৈছে একদম কি ক'ম আৰু ভৰি চৰি তো এইবিলাক মানে ফকাচ হোৱা নাই এতিয়া আন্ধাৰ হৈছে কিবা উল্টা ফালৰ পৰা কৰিছোঁ নাই বেলিটো ইফালৰ পৰা আহিছে হৈছে মানে পশ্চিম ফালে গ'ল তো সেইকাৰণে মানে এইটো দেখুৱাব পৰা নাই কিন্তু মই এতিয়া চৰাই এটা বিচাৰি আছিলোঁ চিকাৰ কৰা নিষেধ লিখা আছে তো গাইজ ক'ত নোপাম এতিয়া আপোনালোক দেখুৱাইহে দিলোঁ তো এনেকুৱাকৈ বাগানত পায় আমাৰ বহুতে লৈ যায় মুছলমান মানুহবিলাকে ল'ৰাবিলাকে ধৰি ধৰি লৈ যায় ইয়াৰ পৰা তো ময়ো বিচাৰি আছিলোঁ কিন্তু আজিলৈ পাবলৈ সক্ষম হোৱা নাই তো পালে নিশ্চয় আপোনালোক দেখুৱামে তো গাইজ ভিডিঅ'টো চাই থাকক দেই আগলৈকে A few moments later হেই কিয় মুচ্ছা তই ইয়াতে ইয়ে পগলা হলি দিব ইয়াতে এনেকৈ থাকিলে দিব ইয়ে হে কৰোঁছা পগলা হ'লে ই কি আছে কিবা আম চাম আছে নেকি একো নাই দেখো কিয় উঠছা এতিয়া নাম 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 গালি পাৰবো এই মোকো মাৰিবি তোৰ এতিয়াৰ লগতে যো নাম সেই নামিয়া চাই নামিয়া উঠিবই নেটখিবি আকৌ গাইজ একবাৰ চাহ বাগানখন মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিওঁ মানে গাইজ সঁচাই চাহ বাগানখন আমাৰ বহুত ডাঙৰ দৰঙৰ ভিতৰত এইখনে ডাঙৰ বাগান তো আপোনালোক দেখুৱাম মানে এখনতো আমাৰ ইফালে এখনে বাগান বাৰু এইটো মাজেৰে ৰাস্তা এখনে বাগান তো মই ইফালৰ পৰা আহিছিলোঁ এখনে বাগান হয় তো মানে এতিয়া আকৌ ইফালে গৈ মানে এটা পকা ৰাস্তা পায় আৰু পকা ৰাস্তাটোৰ সিপাৰেও মানে এখন চাহ বাগান আছে তো গোটেই মিলি এখনে বাগান বুলি কয় কিন্তু হ'লেও মানে ইমানে ডাঙৰ বাগান মানে দৰঙৰ ভিতৰত এখনে ডাঙৰ আৰু ইয়াতকৈ ডাঙৰ নাই
তো গাইজ চাই থাকক এতিয়া আপোনালোক যিটো বস্তু মই দেখুৱাম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ সেইটোতো দেখুৱাবই লাগিব ন নহ'লে আকৌ আগলৈ ভিডিঅ' দেখোন নাচাব সেইকাৰণে দেখুৱাম এতিয়া আৰু তাৰ আগতে দেখুৱাই দিওঁ এইটো দেখোন এইটো মানে কি জানানে এই চাপাত ছিঙে ইয়াতে মানে বাগানৰ যিবিলাক মানে আমাৰ কুলি মানুহ বুলি কয় বাগানৰ কুলি চাপাত ছিঙে তো ইফালেও এইবিলাক থৈ দিছে ইহঁতে থৈ দেখোন ইফালে দৌৰি আছিল মই ভিডিঅ'ৰ আগতে দেখা পালে আপোনালোক ক'লে বা গৈছে নাজানো তো এতিয়া আপোনালোকক সেই বস্তুটো দেখুৱাই আছোঁ যিটো বস্তু দেখুৱাম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ তো গাইজ দেৰি নকৰি ব'লক আমি বস্তুটো চাওঁ তো গাইজ বস্তুটো দেখা আৰম্ভ হৈছে গাইজ দেখুৱাই আছোঁ চাওক এইটো এই ধৰ চাই খেদো গাইজ ভয় নকৰি চাওক সেইটো কেনেকৈ খেদি আহিছে মোক তথাপিও মই ভয় কৰা নাই ভয় নকৰোঁ কাৰণে যে আপোনালোক দেখুৱাব লাগিব তই আজি কামুলিও ভয় নকৰোঁ আৰু আছে আমাৰ কেইটামান খুৰা তো সেই খুৰাটোৰ ভয় লাগিল আহিলোঁ তাৰ পৰা তো এতিয়া সেই খুৰাকেইটা চাহ বাগানৰ তলত সোমাইছে বেয়া কামত দিলা হয় ভাই কিন্তু ভয় নকৰোঁচোন ইমানো সহজ নহয় কামুৰিব নোৱাৰে বাৰু ইয়াক দুবিলাক মাৰি দিম মই উৰি যাবহি আগত আছে খুৰাহঁত তো গাইজ বস্তুটো দেখুৱাব লাগিব ৰ খুৰা লুকালে ভাই সেইটো সিফালে গ'ল আৰুতো বান্দৰ মানে লুকাল সিহঁতে ভয় লাগিল সি আগত সেইটো পোৱালি দেখা পাইছে নেকি সেইটো গছৰ ওপৰত উঠি আছে এইটো ফকাচ সেইকেইটা বা ভাল লাগিছে দেই এইখিনি মানে এই ভিডিঅ' ক্লিপটো মানে এই চাওক চিনাৰীটো মজা লাগিছে গাইজ মানে এনেকুৱা সময়ত ময়ো আহি পালোঁ ভিডিঅ'টো বনাবলৈ মানে এতিয়া নতুনকৈ পাত আহিছে মানে এইটো সময়ত মানে গছৰ পাতবিলাক নতুনকৈ আহে জানে তো চাহৰ পাতবিলাকো এনেকুৱাকৈ মানে সেউজীয়া হৈছে চাওক গাছে যদি মই এনেকৈ কৈছোঁ চাওক কিমান ধুনীয়া সুন্দৰ হৈ উঠি মানে তাক কি সেউজী মজা লাগছে মানে আহি আপোনালোকে যদি ইয়াত আহিলে ফটো নুঠাকেতো যাব নোৱাৰে মানে উঠিব মন যাবই তো গাইজ দেখুৱাই আছোঁ দুটা কথা হ'ল যে মই আপোনালোকক কিবা এটা দেখুৱাম বুলি কৈছিলোঁ সেই বস্তুটো চাব লাগিব এতিয়া তো ব'লক দেৰি কি হয় ভিডিঅ'টোৱে ইমান সৰুকৈ বনাইছোঁ মানে 3-4 মিনিট হ'ব তো চাবতো শেষত দেখুৱাম বুলি ভাবিছোঁ নহ'লেতো আপোনালোকে ভিডিঅ'টো নাচায়ে তো সেইকাৰণে ভাবিছোঁ বস্তুটো শেষত দেখুৱাম তেতিয়াহে মানে ভিডিঅ'টো চাব আৰু তেনেকুৱা তো মানে কি আৰু মইতো আকৌ পইচা নাপাওঁ চেনেল মনিটাইজেশ্যন হোৱাই নাই মোৰ মুখখন দেখা নাই অলপ কেমেৰাটো ওপৰত দি কৰি দিওঁ তাৰপিছত এয়া কি মনিটাইজেশ্যন হোৱাই নাই তো মানে কি হ'লেও মানে ভিডিঅ'ত ভিউজ আহিলে বনাবলৈ ইচ্ছা যায় যেতিয়া মই আজি এই ভিডিঅ'টো বনাব আহিছোঁ এনেই নাহিলোঁ হয় কাৰণ হ'ল কি এই দুটা ভিডিঅ'ত অলপ ভিউজ অহা দেখা পাইছোঁ সেইকাৰণে ভাবিছোঁ অলপ মানে ভিডিঅ' বনাব লাগিব A few moments later. কলিযুগ হে বান্ধৈ কলিযুগ